দাৰিন গগৈ নে দৰিন গগৈ? দৰিন। এতিয়া ডাঙৰ মজলীয়া ল'ৰা ডাঙৰ প্ৰাঞ্জল গগৈ। প্ৰাঞ্জল গগৈ। আদিত্য বৰা ছেকেণ্ড। সুদৰ্শন গগৈ থাৰ্ড। প্ৰাঞ্জল গগৈ। নালিয়াতকৈ ওখই হ'ব চাগে। এতিয়া মজলীয়া ছোৱালী আহিবা। পাহি গগৈ। আৰু থাৰ্ড ৰাজশ্ৰী গগৈ। মিটাৰ সৰু ল'ৰা ঋতিকেশ গগৈ। মই ইভাগে নৰ্মেলে অভিজিত চুতীয়া আৰু বিশাল গগৈ দুইটা ছেকেণ্ড। আৰু একো কেং নাই কয় এতিয়া ডাঙৰ মজলীয়া ডাঙৰ শাখাটোৰ আৰু নৱজ্যোতি গগৈ, ৰিকি গগৈ আৰু কমি গৈ আছে। এতিয়া বিবাহিত হেমন্ত চাংমাই, পলাশ গগৈ, সুমন গগৈ আছেনে? মিটাৰ মজলীয়া সৰু ছোৱালী লাকি পাটৰ, লিপসা গগৈ। যিবোৰ আল্ট্ৰা প্ৰ' মেক্স সেইবোৰ নিদিয়ে এতিয়া। সেইবোৰ যিবোৰ একদম প্ৰ' মেক্স সেইবোৰ নিদিয়ে মানে ইমান সৰু নেমায় মানে যেনে শুনাই মই মজলীয়া শাখা ডাঙৰ কিনি ছোৱালী পাহি গগৈ, দ্বিতীয় বেবী গগৈ, 400 মিটাৰ মজলীয়া সৰু কিনি সুদৰ্শন গগৈ, অমৰজিৎ গগৈ আৰু তৃতীয় শ্যামল গগৈ। মাৰিলে এতিয়া ডাঙৰ কিনি ডাঙৰ ল'ৰাৰ মাৰি দিলে। 400 মিটাৰ ਆਓ ਦੇਸੀ ਜੇ ਕੀਤਾ ਟਰੈਪ ਜੀ ਦੀ ਹੀਟਾ ਸਿਰ ਕੱਢ ਗੱਜ ਦੇ ਸਪੀਕਰਾਂ 'ਚ ਵੱਜਦੇ ਬਰਹੁਣ ਮੁੰਡੇ